এইটো সত্য মানি লোৱা যে ৰাধা কৃষ্ণই আমাৰ পিতৃ মাতৃ। যদি নিজকে ৰাধা কৃষ্ণৰ সন্তান বুলি ভাবিছা তেন্তে তুমি নিৰ্ভয় হৈ যোৱা, কাৰণ পিতৃ মাতৃৰ শিশুৰ ওপৰত সদায় চকু থাকে। ৰাধা কৃষ্ণৰ চকু আমাৰ ওপৰত আছিল আৰু এতিয়াও আছে, যিহেতু আমি ৰাধা কৃষ্ণৰ সন্তান। ৰাধা কৃষ্ণ আমাৰ পিতৃ মাতৃ। ৰাধা কৃষ্ণ মানি লোৱা, আৰু এইটোৱে পৰম সত্য। ৰাধা কৃষ্ণ, ৰাধা কৃষ্ণ। যি কৰি আছা, য'ত গৈ আছা, যি চাই আছা, যি খাই আছা, যি শুনি আছা, কেৱল স্মৃতিত ৰাখা ৰাধা কৃষ্ণ। ৰাধা কৃষ্ণ তোমাৰ পৰা বিলগ নহয়, তুমি ৰাধা কৃষ্ণৰে। ৰাধা কৃষ্ণ একমাত্ৰ তোমাৰ, তুমি ৰাধা কৃষ্ণৰ। ৰাধা কৃষ্ণই তোমাৰ মংগল সাধন কৰিব। ৰাধা কৃষ্ণই তোমাৰ প্ৰতি মংগল টানি আনিব। সকলো সুখ আনন্দৰ গৰাকী হৈ পৰিবা। কেৱল ৰাধা কৃষ্ণৰ আশ্ৰয় লোৱা, ৰাধা কৃষ্ণৰ আশ্ৰিত হৈ যোৱা। চোৱা ৰাধা কৃষ্ণই তোমাৰ জীৱনৰ গতিবেগ কেনেকৈ সলনি কৰিব। বিপদ সকলোবোৰ সুপথ কৰি তুলিব, অমংগল সকলোবোৰ মংগল কৰি তুলিব, অসত্য সকলো সত্য কৰি তুলিব, অধৰ্মবোৰ ধৰ্ম কৰি তুলিব। এয়া কেৱল ৰাধা কৃষ্ণৰ ক্ষমতা আছে। ৰাধা কৃষ্ণই তোমাক যোগ্যৱান কৰি তুলিব ৰাধা কৃষ্ণ হোৱাৰ। তোমাৰ সকলো চেষ্টা প্ৰচেষ্টা কেৱল ৰাধা কৃষ্ণ হোৱাৰ। তুমি ৰাধা কৃষ্ণৰ হবলৈ চেষ্টা কৰা, ৰাধা কৃষ্ণক সন্তোষ কৰিবলৈ চেষ্টা কৰা। যিবোৰ অহিত অপকৰ্ম, অকৰ্ম, কুকৰ্ম, এইবোৰৰ চেষ্টা নকৰিবা। সৎকৰ্ম, পবিত্ৰ কৰ্ম, সৎচেষ্টা, পবিত্ৰ চেষ্টা, এইবোৰ কৰাৰ অভ্যাস কৰা। নাম লোৱাৰ অভ্যাস কৰা। সকলো কৰ্মৰ মাজত নাম লোৱাৰ অভ্যাস কৰা। শৃংখল অশৃংখল সকলো পৰিস্থিতিতেই নাম ল'বা, নামক বিশ্বাস ৰাখা। এই সংসাৰ বিশ্বাসৰ যোগ্য নহয়। তোমাৰ সৈতে যিবোৰ লিপ্ত হৈছে সকলো তোমাৰ পৰা আঁতৰিব, আৰু তুমি সকলোৰে পৰা এদিন বিলগ হবা। তুমি আঁতৰিবা সকলোৰে পৰা। ইয়াত কোনো আত্মীয় নাই, কোনো মিত্ৰ নাই, সকলো শৰীৰ সম্বন্ধী, সকলো বিনাশ আছে, সকলো বিনাশ হব। এই সংসাৰৰ শৰীৰ সম্বন্ধ সকলোবোৰ ছিঙিব এদিন, কাৰণ শৰীৰ অস্থায়ী অনিত্য। অভ্যাস কৰি দিয়া ৰাধা কৃষ্ণ নাম লোৱাৰ। অনুকূল প্ৰতিকূল দুয়োটা পৰিস্থিতিতে ৰাধা কৃষ্ণৰ নাম নেৰিবা। চোৱা তোমাৰ যদি মংগল সাধন নহয়, তোমাৰ সকলো অমংগল মংগল হৈ পৰিব। তোমাৰ অন্তৰ বিকাৰ শূন্য হৈ পৰিব একমাত্ৰ নামৰ প্ৰভাৱত, ৰাধা কৃষ্ণ নামৰ প্ৰভাৱত। তুমি পাপ কৰিবই নোৱাৰা, তোমাৰ দ্বাৰা পাপ হ'বই নোৱাৰে। তুমি পাপৰ চেষ্টাও কৰিব নোৱাৰা, মনত ভাবিবই নোৱাৰা। এয়া কেৱল নামৰ প্ৰভাৱ। নামৰ প্ৰতিক্ৰিয়া ল'বলৈ বিচাৰিছা তেন্তে তুমি নাম লোৱাৰ অভ্যাস কৰি দিয়া। ৰাধা কৃষ্ণ, ৰাধা কৃষ্ণ সকলো সময়তেই, যিকোনো পৰিস্থিতিতে, যিকোনো ক্ষণতেই। কেতিয়াও সময় অবাবত নষ্ট নকৰিবা, সময় অবাবত যাবলৈ নিদিবা। প্ৰত্যেক ক্ষণতে প্ৰভুৰ নাম অন্তৰ্নিহিত কৰিবা। প্ৰভুৰ নাম যাতে স্মৃতিৰ পৰা কেতিয়াও আঁতৰি নাযায়। তুমি প্ৰভুক স্মৃতিত ৰাখিবা, প্ৰভুক স্মৃতি কৰা। তুমি প্ৰভুৰ হৈ চোৱা। তোমাক যদি প্ৰভুৱে নিজৰ কৰি নলয় তাৰ পাছত কবা। তুমি প্ৰভুক সত্য নামানি মিছা সংসাৰক সত্য মানি ললা, এইটো তোমাৰ ডাঙৰ ভুল হ'ল। এই ডাঙৰ ভুলৰ সংশোধন এটাই, কেৱল প্ৰভুৰ নাম। এই ভুল অশুদ্ধবোৰৰ পৰা একমাত্ৰ তোমাক নামেই মুক্ত কৰিব। তুমি নাম লোৱা কেৱল ৰাধা কৃষ্ণ, ৰাধা কৃষ্ণ। যিমান পাৰা নেৰিবা। এতিয়া নেৰিবা। এই সত্যটো যিহেতু তুমি জানি ললা, এতিয়া মানি লোৱা যে ৰাধা কৃষ্ণই পৰম সত্য। জীৱনে নিধনে নিত্যম ৰাধা কৃষ্ণ গতিৰ মন। কি সংসাৰৰ ভোগৰ কাৰণে লালায়িত হৈ ঘূৰি ফুৰিছা? প্ৰভুৰ নাম লোৱাৰ বাবে লালায়িত হোৱা। প্ৰভুৰ নাম লোৱাৰ বাবে হাবিয়াস জন্মোৱা। কেৱল ভোগ সেৱনৰ বাবে হাবিয়াস নজন্মাবা। এয়াই সত্য নহয়। এইবোৰ অস্থায়ী অনিত্য। এইবোৰ আজি আছে, কালিলৈ তোমাৰ লগে লগে, তুমি যোৱাৰ লগে লগে শেষ হৈ পৰিব। এইবোৰ অনিত্য, অস্থায়ী। এইবোৰ তোমাৰ শৰীৰ থকালৈকে। এইবোৰ আত্মা সম্পৰ্কীয় নহয়, এইবোৰ শৰীৰ সম্পৰ্কীয়, শৰীৰ সম্বন্ধীয়। এই যিমানবোৰ আত্মীয় কুটুম্ব আছে এইবোৰ সমস্তখিনি শৰীৰ সম্বন্ধীয়। আমাৰ বাবে প্ৰভুৱে আত্মীয়। এইবোৰ নাছিল আৰু নাথাকে। এইবোৰ আগতেও নাছিল আৰু আগলৈও নাথাকে। কিন্তু প্ৰভু আছিল, আছে আৰু প্ৰভুৱে থাকিব। আত্মাৰ কোনো বিনাশ নাই। আমিতো আত্মা, কিন্তু পৰমাত্মা প্ৰভু। সেই আত্মা আৰু পৰমাত্মাই সত্য, বাকী সকলো অসত্য। তুমি সেই কেৱল অসত্য, মিছা সবেয়ান। এই তুমি সেই কেৱল প্ৰভু, কেৱল ৰাধা কৃষ্ণ। এইটো সত্য মানি লোৱা যে এই সংসাৰ কেৱল ৰাধা কৃষ্ণৰ। আমি সমস্ত জীৱকুলেই ৰাধা কৃষ্ণৰ সন্তান।
আমাৰ লক্ষ্য আৰু উদ্দেশ্য কেৱল ৰাধা কৃষ্ণক প্ৰাপ্ত কৰা।